নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আছাম হেল্পলৈ তথা সেইটো ভিডিঅ'টোলৈ। তো বন্ধুসকল, আজি আপোনালোকক চিফ জুডিচিয়েল মিনিষ্টেটৰ মৰিগাঁৱত 2018 পিয়নৰ 4টা খালী হোৱা পদৰ বিষয়ে মই এইটো ভিডিঅ'ত জনাম। ইয়াত এপ্লাই কৰা আবেদন জনোৱা অন্তিম তাৰিখ হৈছে 18/12/2018, মানে আপোনালোকৰ 18 ডিচেম্বৰ। তো বেছি দিন নাই আজিৰ পৰা। তো এপ্লিকেশ্যন আপোনালোকে কেনেদৰে ইয়াতে এপ্লাই কৰিব বা ইয়াৰ দৰমহা কিমান হ'ব বা আপোনালোকৰ আৰ্হতা বা শিক্ষাগত কিমান লাগিব, তো গোটেইখিনি মই এইটো ভিডিঅ'ত জনাম। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যদি ভিডিঅ' ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো বন্ধুসকল, আমি আৰম্ভ কৰোঁ। প্ৰথম পোষ্টটো হৈছে আপোনালোকৰ এটাই পোষ্ট, পিয়নৰ পোষ্ট ওলাইছে, য'ত আপোনালোকৰ কেটেগৰী ৱাইজ ভগাই দিয়া হৈছে। ইয়াতে 4টা পোষ্ট আছে। OBC কাৰণে এটা আছে আৰু আনৰিজাৰ্ভৰ বাবে আছে 3টা। ইয়াতে জেনেৰেল আপোনালোকৰ বয়সৰ সীমা ধৰিছে। জেনেৰেল যদি হয় আপোনালোকে তেনেহ'লে 18 পৰা 46 বছৰলৈকে, যদি OBC বা MOBC হয় তেনেহ'লে 18 পৰা 47 বছৰলৈকে, বা আপুনি যদি SC হয় তেনেহ'লে 18 পৰা 49 বছৰ, আপুনি STP নতুবা আপুনি যদি STH হয় তেনেহ'লে 18 পৰা 49 বছৰ, আৰু আপুনি যদি PWD হয় তেনেহ'লে আপোনাৰ বয়স হ'ব লাগিব 18 পৰা 54 বছৰৰ ভিতৰত। তো ইয়াতে তেওঁলোকৰ সকলোবোৰ কেণ্ডিডেট পাৰ গভমেণ্ট চব মানে নাম্বাৰ দি দিয়া গৈছে। ইয়াতে ডেটটো আপোনালোকে জনাই দিছে ইয়াতে। তো ইয়াতে আপোনালোকৰ দৰমহা হ'ব 12,000 পৰা 37,000লৈকে। আপোনালোকৰ গ্ৰেড পে থাকিব 3,900, আৰু ইয়াতে আপোনালোকৰ আৰ্হতা লাগিব 8 পাছ হ'ব লাগিব, কিন্তু আপোনালোকে হাই ছেকেণ্ডাৰী মানে আপোনালোকে 12 পাছ হ'ব নালাগিব। ইয়াতে লিখি দিছে ইয়াতে, যিখন তেওঁলোকে নটিফিকেশ্যন দিছে, নটিফিকেশ্যন লিখি দিছে যে আপোনালোকে 8 পাছ হ'ব লাগিব, কিন্তু আপোনালোকে 12 পাছ হ'ব নালাগিব। চিলেকশ্যন প্ৰচেছ উইল বি নটিফাইড ডিউৰ কোৰ্ছ, মানে কোৰ্ছৰ ওপৰত চিলেকশ্যন নটিচটো দিয়া হ'ব। আৰু ইয়াতে এপ্লাই ফিজ, কোনো ধৰণৰ এপ্লাই ফিজ নলয়। ইয়াতে কোনো ধৰণৰ এপ্লাই ফিজ ইয়াতে নলয়। আপুনি কেনেদৰে এপ্লাই কৰিব? এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এপ্লিকেশ্যনত থকা www.morigaon.industry.gov.in আপোনালোকে যাব লাগিব। যাই কেণ্ডিডেট চেল ফিল আপ এখন এপ্লিকেশ্যন পাব। তাতে সকলোবোৰ আপোনালোকে পাছপৰ্ট চাইজ ফটো আপলোড কৰিব। সকলোখিনি এই ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু ইয়াতে আপোনালোকে ষ্টেণ্ডাৰ্ড চাইজ ফটো, এড্ৰেছ গোটেইখিনি এটা ষ্টেট কৰি ইয়াতে ছাবমিট কৰিব লাগিব। হয়তো যদি তাতে নকৰে আপোনালোকে অফলাইন যোগে ইয়াতে প্ৰেৰণ কৰিব পাৰিব। ইয়াতে এপ্লিকেশ্যন ফৰ দ্য পিয়ন পোষ্ট আপোনালোকে ইয়াতে এপ্লাই কৰিব লাগিব। দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট মৰিগাঁও আছাম 782105। তো ইয়াতে পঠাই দিব লাগিব আপোনালোকে। তো ইয়াতে সকলোখিনি লিখি দিয়া আছে। মই এই পোষ্টটোৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম। ইয়াতে ক্লিক হেয়াৰত চাই আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে চেক কৰিব পাৰিব। তো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম। তো আজিলৈ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম, বন্দে মাতৰম।